অ বৈ ক'ৰ পৰা আহিলা বৈ এই শিৱ মন্দিৰত বোলে কিবা পাতিছে কি হ'ল আহি ক'ৰ পৰা আহিলা সেইটো কোৱা কনক মেম্বাৰ কনক মেম্বাৰক কিয় লাগে আই চাব দেই চাই আছো কোৱা তোমাকে চাই আছো কোৱা ওচৰ শিৱ মন্দিৰটোত সৰস্বতী পূজা পাতিছে শিৱ মন্দিৰটোত সৰস্বতী পূজা পাতিছে শুনিছেনে ৰাইজ শিৱ মন্দিৰত সৰস্বতী পূজা পতা হ'ল নেকি নেপাতে সেই শিৱ মন্দিৰত শিৱ পূজা পাতিছে হাঁহিটো ইমান ধুনীয়াকে মাৰিছে বেয়া লাগে নাই ন হাঁহিটো মোৰ মূৰটোহে হ'লতো এতিয়া বাৰু সেইবিলাক বাদ দিয়া শুনিছোঁ তোমাৰ লগত ককাও গৈছিল বোলে ককাক ক'ত এৰি থৈ আহিলা ঘৰতে এৰি থৈ যোৱাৰ কাৰণে মাৰিব লাগে নে ক'ত বা ভাং খাই কি কৰি ফুৰিছেগৈ হয়নে নহয় চাওঁ ৰ ককাক এবাৰ চাওঁ ৰ কোনফালে আছে হয়নে নহয় পানীতহে খাই থৈছে নে মাটিতহে আছে নে সৰগতহে আছে নে পাতালতহে আছে একোৱে গম পোৱা নাই এইটো চা কি কৰি আছে কয় নেকি তাক বোৱাটো ঘিচিয়া বুলি কয় মই কৈছো তহঁতি এটা দুটা তিনিটা পাঁচটা দহটা মানুহে যদি এইবোৰ সিজিয়া বুলি কৈ যদি তুমি এটা দুটা দহটা কথা ক'লে নহ'ব নহয় সি যে সিজিৰা প্ৰমাণ কিহত আছে কিহত প্ৰমাণ আছে সি যে হ'ব দম দিব নালাগে তোমাক এই বুঢ়াটোৰ লগতে বৃদ্ধ পেঞ্চনত নামটো ভৰাই দিম হ'ব বা তাই কি ফূৰ্তি দেখিছেনে নাই বা একদম বৃদ্ধ পেঞ্চনত সোমোৱাই দিম বুলি কোৱাৰ লগে লগে দেখিছে কি হাঁহি বা সেই নালাগে সেই বুঢ়া মানুহটোকনো এক চাট দিয়ে সি বাৰু এতিয়া ক'ত চাদৰ মেখেলা পিন্ধি হিজিৰা মানুহ যেতিয়া ক'ত আছে ঠিকটো নাই নালাগে তুমি ঘৰলৈ যোৱা এইটোকে কনক মেম্বাৰ বুলি ধৰিম মানে ইমানে খং উঠিছে তাই মানে মানুহটোকো যদি নাপায় তাই মানে জেওঁ এডালকে মানে মোচোৱা মাৰি ধৰি উল্টাকে হ'ব ভণ্টি হ'ব তুমি এতিয়া যোৱা ৰ'ষ্ট কৰি নিদিব কোনো বেং তাই এতিয়া ঘৰলৈ যাবগৈ তাইক কোনেও ৰ'ষ্ট কৰি নিদিব আকৌ দেই